আমি এফালে আজি খাবলৈ ওলাইছো আৰু খোৱাৰ পৰ্বে মানে খাবলৈ গৈছো ঘৰলে মানে আমি কিবা এটা কাৰণে ঘৰলে ওলাই গৈছো মানে খাবলৈ গৈছো বুলি কৈছো এফালে কিন্তু ভাত খাই আছে তাৰ মানে আমি গৈ আকৌ ভাত খাবলৈ লাগিব দেই মানে প্ৰথমতে ভাতটো আগতে খাই লৈছে তাৰ পিছত গৈ আকৌ তাতো ভাত খাব গতিকে সিংৰাটোকে বিচাৰি আছো নাই পোৱা সিংৰা বিচাৰি আছো এইবিলো খাই আছে মানে কিবা সিংৰা বিচাৰি আছে খাবৰ কাৰণে সব মানে খোৱাত ব্যস্ত এইকিন গৰম বন্ধ দিছে সেইকাৰণে গতিকে মানুহে ভাবিছে যে যিমান পাৰো খাই লওঁ বলক আজি আমি অলপ হালুৱাৰ পৰা ফুৰি আহোগে হালুৱাৰ মোৰ এজনী ষ্টুডেণ্ট আছে তাহাঁতৰ ঘৰতে মানে মাতিছে গতিকে জানো কি দিয়ে খাবলৈ বুলি কৈছে একচুৱেলি খাবলৈ নহয় আমি এনে খবৰহে ল'ব গৈছো দেই ক'বলৈ যোৱাৰ আগতে ৰাজহাঁহ কেইজনীক অলপ গা ধুৱাই লৈছোঁ আমি গেটৰ সন্মুখত এটা হেলমেট দুইজনে পিন্ধি লৈছোঁ কাৰণ হেলমেটটো আমাৰ ছেফটিৰ কাৰণে প্ৰথমতে আমি হেলমেট পিন্ধি লৈছোঁ বৰ্তমান মানে আমি টিউশ্যন কৰা ছোৱালীজনী ঘৰ পালে আৰু ছাৰে টিউশ্যন কৰি আছে মই আকৌ মনে মনে ক্লিপ এটা বনাই থৈ দিলোঁ ছাৰে গম নোপোৱাকৈ নহ'লে কিন্তু গালি খাম নহয় এতিয়া আমাৰ খানা খোৱা পৰ্ব চলি আছে আৰু আমাৰ খুৰীয়ে মোক কিবা কিবি দি আছে খাবৰ কাৰণে আৰু লগতে কৈছে কি এটা ভিডিঅ' বনাই দিয়া আমাৰ লগৰ এজন লগতে আগতে খাবলৈ যায় খানা পোনাক জ্বলাবৰ কাৰণে অলপ ভিডিঅ' বনাই পিনে পঠিয়াবলগীয়া হৈছে সেইকাৰণে আমি ভিডিঅ' অলপ বনাই দিছোঁ যাতে জ্বলক আৰু ভিডিঅ'টো কৰি দিছে টিউশ্যনৰ ভণ্টিজনীয়ে মানে ক্লাছ কৰি থকা ভণ্টিজনীয়ে তাই আকৌ গম নাপায় ভ্লগত যে দিব বুলি সেইকাৰণে মনে মনে মানে তাইক ক'লে যে ভিডিঅ' এটা কৰি থোৱা তাৰপিছত মই পিছত কৈ দিলোঁ বাৰু ইউটিউবত দিব বুলি ভিডিঅ'টো বনাইছে আমি আহোঁতে ঘূৰি আহোঁতে আকৌ ৰাতিয়ে হৈ গ'ল বাৰু ৰাতি আহি বাইক ভৰাবলৈ মই আকৌ দৰ্জাখন খুলি দিছোঁ ভিডিঅ'টো সম্পূৰ্ণ হৈছে বাবে ধন্যবাদ আকৌ আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে